অসমীয়া ফকৰা যোজনা। কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা। কুমলীয়া আদাৰ বাকলি গুচাবলৈ বুঢ়া আদাতকৈ সহজ হয়। সেয়েহে কুমলীয়া আদা হ'লে কেতিয়াবা হাতেৰে মোহাৰিয়ে খাব পাৰি। সেইদৰে মানুহৰ ক্ষেত্ৰতো কুমলীয়া আদাৰ দৰে ঢিলা নতুবা শান্ত স্বভাৱৰ লোকক কোনোৱে অতি সহজতে অনিষ্ট বা অপকাৰ কৰাৰ বাবে সুযোগ বিচাৰি ফুৰে। আৰু সুবিধা পালেই সেইসকল লোকে সহজতে অপকাৰ কৰিবলৈ সক্ষম হয়। গতিকে কুমলীয়া আদাৰ দৰে সহজ সৰল মানুহবোৰে এনেকুৱা অসৎ লোকৰ পৰা আঁতৰি থকা উচিত। এই কথাকে উক্ত ফকৰা যোজনাটোত ব্যক্ত কৰিছে। ধন্যবাদ। Please share and like the video.